আৰু বন্ধুসকল আজি আমি ক্লাছ 10ৰ ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক নামৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম। একচুৱেলি এই চেপ্টাৰটো এনি ফ্ৰেংকৰ ডায়েৰীৰ এটা পৰ্চন হয়, যিটো তেওঁ ৱৰ্ল্ড ৱাৰ 2ৰ সময়ত লিখিছিলে। গতিকে আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক, এনি ফ্ৰেংকৰ ডায়েৰীৰ পৰা বুলি কৈছে। এইটো জাষ্ট এটা চেপ্টাৰ হয়। গতিকে চাব কি লিখিছে। এইটোৰ লিখক এনি ফ্ৰেংক। বিফ'ৰ ইউ ৰিড, আপ তুমি পঢ়াৰ আগতে, এনলিষ্ট মেৰী এনি ফ্ৰেংক, লিখকজনৰ নাম সম্পূৰ্ণ নামটো এনলিষ্ট মেৰী এনি ফ্ৰেংক, 12 জুন 1929 চনত তেওঁৰ জন্ম হৈছিলে ফেব্ৰুৱাৰীত, আৰু মাৰ্চ মাহৰ 1945 চনত তেওঁৰ মৃত্যু হৈছিলে। ৱাজ এ জাৰ্মান, তেওঁ এজন কি আছিলে, জাৰ্মান আছিলে। যেনেকৈ ভাৰতত জন্ম পোৱাসকলক ভাৰতীয় বুলি কোৱা হয়, তেনেকৈ জাৰ্মানীত জন্ম পোৱাসকলক জাৰ্মান বুলি কোৱা হয়। বুজি পালা তোমালোকে? এতিয়া কথাটো হৈছে বৰ্ণ জিউইছ গাৰ্ল। এতিয়া তোমালোকে জিউইছ বস্তুটো বুজি পাইছানে? জিউইছটো কি হয়? জিউইছটো চোৱা, বিভিন্ন জাতি ধৰ্ম আছে, তোমালোকে জানা, হিন্দু, খ্ৰীষ্টিয়ান, মানে এতিয়া মুছলিম, হয়নে? ইছলাম ধৰ্মাৱলম্বীখিনিক মুছলিম বুলিও কোৱা হয়। গতিকে তেনেকুৱা এটা ধৰ্ম হৈছে জিউইছ ধৰ্ম। এইটো ধৰ্ম বৰ্তমান ক'ত আছে তোমালোকে নিশ্চয়কৈ জানা। ইজৰাইল আৰু ইৰাণৰ বাৰুকৈ যুদ্ধ হৈ আছে। সেই ইজৰাইলত থকা মেক্সিমাম মানুহখিনিৰ যিটো ধৰ্ম, সেইটোৱে একচুৱেলি জিউইছ ধৰ্ম হয়। বুজি পাইছা এতিয়ালৈকে তোমালোকে? গতিকে সেই ছোৱালীজনী এজনী কি আছিলে, জিউইছ গাৰ্ল আছিলে, হু ৰড হোৱাইল ইন হাইডিং উইথ হাৰ ফেমিলি এণ্ড 4 ফ্ৰেণ্ডছ ইন আমষ্টাৰডাম ডিউৰিং দি জাৰ্মান অকুপেশ্যন অফ দি নেদাৰলেণ্ডছ ইন ৱৰ্ল্ড ৱাৰ 2। এই যে তেওঁ যে এই কাহিনীটো লিখিছিলে, লিখনিটো, সেইটো কেতিয়া লিখিছিলে? যেতিয়া তাইৰ 4জনী ফ্ৰেণ্ডৰ লগত আমষ্টাৰডামত লুকাই আছিলে। কেতিয়া লুকাই আছিলে? যেতিয়া জাৰ্মানসকলে নেদাৰলেণ্ডছক অকুপাই কৰিছিলে। অকুপাই কৰাৰ মানে কি, দখল কৰিছিলে। বুজি পালা? এতিয়া চাবা, হাৰ ফেমিলি হেড মুভ টু আমষ্টাৰডাম, তাইৰ পৰিয়ালটো আমষ্টাৰডামলৈ গুচি আহিছিল। আফটাৰ দি নাজিজ গেইন পাৱাৰ ইন জাৰ্মানী, যেতিয়া জাৰ্মানীত নাজিসকলে যিটো ক্ষমতা, যিটো পাৱাৰ, যিটো সত্তা, সেইটো দখল কৰিলে, তেতিয়া তাৰ পৰা এই তেওঁলোকৰ পৰিয়ালটো নেদাৰলেণ্ডছলৈকে গুচি আহিছিলে। এতিয়া কথাটো হ'ল, তোমালোকে নাজি কোন বুলি ক'লে বুজি পাবানে? নাজি এটা সংগঠন হয়। বুজি পালা? এতিয়া যেনেকৈ বিভিন্ন দেশত এতিয়াও কিছুমান সংগঠন থাকে, মই এতিয়া নাম নলওঁ, কিন্তু তেনেদৰে এটা সংগঠন আছিলে নাজি। সেই নাজিৰ লিডাৰ আছিলে হিটলাৰ। আৰু সেই হিটলাৰে যেতিয়া জাৰ্মানীত নিজৰ আধিপত্য বিস্তাৰ কৰিলে, তেতিয়া তেওঁলোকে জিউইছসকলক বহুতখিনি কষ্ট দিব আৰম্ভ কৰিলে। পাৰ্চিকিউট কৰা বুলি কোৱা হয়, দমন কৰিব আৰম্ভ কৰিলে। তেতিয়া এই এওঁলোকৰ পৰিয়ালটো তাৰ পৰা বাকী বহুত জিউইছ মানুহৰ লগত তেনেকৈ এটা জাৰ্মানী এৰি এখন বেলেগ দেশ নেদাৰলেণ্ডলৈ গুচি আহিলে। বাট এইখিনিৰ পৰা চাই যাবা তুমি। বাট ৱেৰ ট্ৰেপড ৱেন দি নাজি অকুপেশ্যন এক্সটেণ্ডেড ইনটু দি নেদাৰলেণ্ডছ, কিন্তু কি হ'ল, তেওঁলোক ফচি গ'ল। কেনেকৈ ফচি গ'ল? ৱেন দি নাজি অকুপেশ্যন এক্সটেণ্ডেড, যেতিয়া নাজিসকলৰ সেই যিটো বিস্তাৰ, সেইটো বৃদ্ধি পালে। ক'লৈ বৃদ্ধি পালে? নেদাৰলেণ্ডলৈ। কাৰণ তেওঁলোকে জাৰ্মানীৰ পৰা পলাই আহি নেদাৰলেণ্ডত ৰখিছিলে, লুকাইছিলে। কিন্তু যেতিয়া নেদাৰলেণ্ডতো তেওঁলোকৰ কি হ'ল, তেওঁলোকে মানে বিস্তাৰ কৰিলে নাজিসকলে, তেতিয়া তেওঁলোকে তাতো পাৰ্চিকিউট হ'ব লগা হ'ল। বুজি পালা? এজ পাৰ্চিকিউশ্যনছ এগেইনষ্ট দি জিউইছ পপুলেশ্যন ইনক্ৰিজ, এই যে জিউইছ ধৰ্মাৱলম্বী লোকসকল আছিল, তেওঁলোকৰ মানে বিপৰীতে, এগেইনষ্টত, যেতিয়া এই যিটো দমনমূলক নীতিটো নাজিসকলে ক্ৰমান্বয়ে বৃদ্ধি কৰিলে, দি ফেমিলি ৱেণ্ট ইন টু হাইডিং, তেতিয়া সেই তেওঁলোকৰ পৰিয়ালটোৱে লুকাবলৈ ধৰিলে। ইন জুলাই 1942, জুলাই 1942 তেওঁলোকে লুকাবলৈ ধৰিলে। ইন হিডেন ৰুমছ, ক'ত লুকাব ধৰিলে? হিডেন ৰুমছ, কিছুমান লুকুৱা ৰুমত। ইন হাৰ ফাদাৰ অটো ফ্ৰেংকছ অফিচ বিল্ডিং, তাৰ যিটো দেউতাকৰ
নিজৰ অটো দেউতাকৰ নামটো সুধিব হা তোমাৰ দেউতাকৰ নামটো হৈছে অটো ফ্ৰেংক হা তেওঁৰ দেউতাক অটো ফ্ৰেংকৰ যিটো অফিচৰ বিল্ডিং আছিলে তাৰেই কিছুমান ৰুমত তেওঁলোকে 1942 চনত লুকাবলৈ আৰম্ভ কৰিলে আফটাৰ 2 years ইন হাইডিং দুবছৰ দুটা মানে দীঘলীয়া বছৰ হা দুবছৰ তেওঁলোকে লুকুৱাৰ পিছত দি গ্ৰুপ ৱাজ বিট্ৰেইড সেই তেওঁলোকক বিশ্বাসঘাতক কৰা হ'ল এণ্ড ট্ৰান্সপৰ্টেড টু দি কনচেন্ট্ৰেশ্যন কেম্প আৰু কি কৰা হ'ল তেওঁলোকক কনচেন্ট্ৰেশ্যন কেম্পলৈকে লৈ যোৱা হ'ল এতিয়া কনচেন্ট্ৰেশ্যন কেম্প মানে কি বস্তুটো বুজিবা মানে তোমালোকে এনেকুৱা এটা চেম্বাৰ বা এনেকুৱা এটা কেম্প খুলিছিলে য'ত নেকি দৰ্জা খিৰিকী একো নাথাকিছিলে জাষ্ট মানে এখন দৰ্জা যিখনেৰে তেওঁলোকক এণ্ট্ৰি কৰাই দিব আৰু ভিতৰত মানে কোনো ধৰণৰ পোহৰ কথা বতৰা হাৱা পানী আহিবৰ কোনো ব্যৱস্থা নাই বৰঞ্চ কি আছিলে তাত কিছুমান গেছ পাইপ আছিলে য'ত নেকি সময়ে সময়ে কিছুমান বহুত হানিকাৰক গেছ এৰি দিয়া হৈছিলে যি গেছে সেই মানুহখিনিক তৰপাই মাৰিছিলে বুজি পাইছা তোমালোকে এতিয়া কথাটো হ'ল সেই কনচেন্ট্ৰেশ্যন কেম্পতে এওঁলোকক লৈ যোৱা হ'ল কেম্প চিষ্টেম হুৱেৰ এনি ডাইড আৰু সেই যে কনচেন্ট্ৰেশ্যন কেম্পৰ চিষ্টেমত তেওঁলোকক লৈ গ'ল তাতেই এনিয়ে মৃত্যুবৰণ কৰিলে বুজি পালা মই অলপ আগতে ক'লোৱেই তাত মানে মানুহবোৰ একচুৱেলি মাৰিবৰ কাৰণেই নিয়া হয় বুজি পালা এতিয়া কথাটো হৈছে এনি ডাইড অফ টাইফুছ এতিয়া কথাটো তোমাক সুধিব এনি কি হৈ ঢুকালে এনি ডাইড অফ টাইফুছ তেওঁৰ টাইফুছ হৈছিলে টাইফুছ নামৰ এটা বেমাৰ হৈছিলে সেইটোৰ পৰা তেওঁ মৃত্যু মুখত পৰিলে ইন বাৰ্জেন বেলছেন উইদিন ডেইজ অফ হাৰ চিষ্টাৰ মাৰ্গট ফ্ৰেংক তেওঁৰ ভণ্টি মাৰ্গট ফ্ৰেংকৰো মৃত্যু হৈছিলে আৰু মাৰ্গট ফ্ৰেংকৰ মৃত্যু হোৱাৰ কেইদিনমানৰ ভিতৰতে তাইৰো মৃত্যু হ'ল ঠিক আছে হাৰ ফাদাৰ অটো তাৰ দেউতাকৰ নাম কি আছিলে অটো ফ্ৰেংক গতিকে তাইৰ দেউতাক অটো দি অনলি ছাৰ্ভাইভাৰ অফ দি গ্ৰুপ তেওঁলোকৰ যে এই চাৰিজন আৰু আন কেইজনমান একেলগে লৈ গৈছিলে সেই পৰিয়ালটোৰ মাত্ৰ এজনে বাচিছিলে সেইজন হৈছিলে তাইৰ দেউতাক ৰিটাৰ্ণ টু আমষ্টাৰডাম আফটাৰ দি ৱাৰ এণ্ডেড এই যে দেউতাক বাচিলে বাকী কেইজনটো মৰিলে দেউতাকে কি কৰিলে যেতিয়া যুদ্ধ শেষ হ'ল তাৰপিছত আমষ্টাৰডামলৈ উভতি আহিলে to find that her diary had been saved আৰু তাতে কি হ'ল এই তাই যে আমষ্টাৰডামত থাকোঁতে ডায়েৰী লিখি আছিলে সেই ডায়েৰীখন দেউতাকে পালে আৰু ডায়েৰীখন ৰাখি থ'লে বুজি পালা convinced that it was a unique record he took action to have it published in English under the name the diary of a young girl আৰু কি কৰিলে তেওঁ দেউতাকে যেতিয়া সেইটো পালে ডায়েৰীটো পালে তেতিয়া দেউতাকে ক'লে এইখন এখন ইউনিক ৰেকৰ্ড হয় মানে তেওঁলোকৰ লগত কি ঘটিছিলে নাই ঘটা সেইটোৰ এটা মানে ইউনিক মানে তোমালোকে বুজি পাইছা ইউনিক ৰেকৰ্ড হয় গতিকে সেইটো কি কৰিলে তেওঁলোক পাব্লিছ কৰিবলৈ ইচ্ছা কৰিলে আৰু পিছত গৈ পাব্লিছ কৰি দিলে আৰু নামটো দিলে দি ডায়েৰী অফ এ য়ং গাৰ্ল ঠিক আছে